বড়ো ভাষাত সাইনবোর্ড লিখছে আজি অসমত বড়ো ভাষা সাংস্কৃতিক সকলো দিশৰ পৰা সংকট আহিছে ভূমিৰ সংকট আহিছে সকলো দিশৰ পৰা সংকট আহিছে এইকাৰণে বদলেন সৃষ্টি কৰাৰ অবিহনে বড়োসকলে নিজৰ অস্তিত্ব পৰিচয় লৈ কেতিয়াও জীয়াই থাকিব নোৱাৰে সেইকাৰণে আজি পুনৰ এই মানে বিট্ৰেয়েল ডে আজি অবজাৰ্ভ কৰিছোঁ আৰু এইখিনিতে আমি এটা কথা ক'ব লাগিব যে চৰকাৰৰ বিভিন্ন সময়ত বিভিন্ন চৰিত্ৰ বিভিন্ন কালাৰ আমি দেখিবলৈ পাইছোঁ আৰু অতি দুৰ্ভাগ্যজনক সেই কালাৰটো আমি যিটো দেখিছোঁ অতি দুৰ্ভাগ্যজনক কথা যে তেখেতসকলে যেতিয়া ক'ৰবাত হিংসা হয় আজি বদলেন আন্দোলন এটা সময়ত বিভিন্ন পৰিস্থিতি হৈছিলে সেই সময়ত কৈছিলে আপোনালোকে শান্তিৰ এটা পৰিস্থিতি সৃষ্টি কৰক শান্তিৰে আলোচনা কৰিবলৈ আহক আজি 12 বছৰ হ'ল আলোচনা মেজলৈ অহা আজিলৈকে তেখেতসকলে কোনো ফ্ৰুইটফুল এটা ডিছকাশ্যনত অহা নাই কোনো মানে মীমাংসাৰ ফালে অহা নাই আনপিনেদি সেই একে চৰকাৰে কৈছে আলপত সমস্যা সমাধান কৰিম এনিয়ানৰ লগত সমস্যা সমাধান কৰিম নেশ্যনৰ সমস্যা সমাধান কৰক আলফাৰ সমস্যা সমাধান কৰক কিন্তু এনডিবিৰ লগতো আপোনালোকে প্ৰতিশ্ৰুতি দিছিলে চিজফায়াৰ কৰা মানে কি কিবা সমস্যা আছে বুলিতো চিজফায়াৰ কৰিছে ইয়াৰ পিছত আলোচনাৰ আহ্বান নাই এইটো অতি দুৰ্ভাগ্যজনক কথা আনপিনেদি যিসকলে অহিংস গণতান্ত্ৰিক সেইসকলক কমপ্লিটলি ইগনোৰ কৰিছে চৰকাৰে ইটছ ভেৰি মাছ আনফৰ্চুনেট মানে এইটো ভাৰতৰ নিচিনা এটা দেশত ইটছ ভেৰি মাছ আনফৰ্চুনেট তো সেইকাৰণে আমাৰ কথা স্পষ্ট আমি কেতিয়াবাৰ প্ৰায় আমি দৃঢ় প্ৰতিজ্ঞ যেতিয়ালৈকে বদলে নহয় আমি শান্তি নহওঁ আমি শান্ত নাথাকোঁ আমি সংগ্ৰাম কৰি যাম আৰু চৰকাৰক আমি সকীয়াই দিছোঁ অহা 2 তাৰিখৰ পৰা কণ্টিনিউলি নেশ্যনেল হাইৱে ব্লকেড হ'ব যদি ইয়াৰ ভিতৰতে যদি মানে বদলেন সমস্যা সমাধান কৰাৰ কাৰণে কোনো ধৰণৰ পদক্ষেপ নলয় অনাগত দিনত যিটো তীব্ৰতৰ আন্দোলন হ'ব তাত যদি কিবা পৰিস্থিতি ইয়াৰ কাৰণে চৰকাৰ উইল বি হেল্ড ৰেছপনচিবল ফৰ ডেট দাদা এটা আৰু এটা কথা সেইটোৱে আমি বিজেপিক অলৰেডি আজি প্ৰশ্ন কৰিছোঁ যে 2014ত মানে বিজেপিক ভোট দিয়াটোৱে আমাৰ দোষ হ'ল নেকি আমাৰ পাপ হ'ল নেকি আমাৰ ভুল হ'ল নেকি আজি বিজেপিৰ লিডাৰশ্বিপে আমাক স্পষ্ট কওক 2014ত বিজেপিৰ এমপি জিকোৱাটো আমাৰ পাপ হৈছে ভুল হৈছে না ভাল হৈছে যদি পাপ হৈছে যদি কওক আৰু যদি ভাল হৈছে তেনেহ'লে তেখেতসকলে আমাৰ সমস্যা সমাধান কৰা নাই কিয় আৰু এইটোৱে যদি তেখেতসকলৰ এটিটিউড হয় অনাগত দিনত আমি গোটেই কথাটো ভাবিব লাগিব যেহেতু 4 বছৰ হৈ গ'ল পাৰ্লিয়ামেণ্টৰ চলিছে সবকে বুলি কৈছিলে সকলোলৈ আগবাঢ়িছে আমিতো আগবাঢ়ি গ'লো তেখেতসকলে আমাক আজি কোনো সঁহাৰি জনোৱা নাই আৰু তেখেতসকলতো আগবাঢ়ি অহাই নাই সবকে সাথ বুলি কোৱাৰ কি লজিক আছে বিকাশ হয় না আজি কিমান মানুহ আজি হস্পিটেলত যাবৰ কাৰণে পইচা নাই ঘৰ বনাব পৰা নাই বিভিন্ন সমস্যা ল'ৰা ছোৱালী স্কুল কলেজত পঢ়াব ৰাস্তা পদূলি ভাল নহয় খোৱা পানী পোৱা নাই পাব্লিক হেল্থ ডক্টৰ পোৱা নাই কোনপাৰে বিকাশ হৈছে সবকে সাথ বিকাশ সবকে বিকাশ এইটো ফলছ হৈ গ'ল আনপিনে জাতি মাটি ভেটিৰ যিটো কথা কৈছে কোনটো কাম কৰিছে জাতিৰ কাম কৰিছে যদি কোনটো জাতিৰ কাম কৰিছে আমাক কওক কোনটো এটা জাতিৰ কাৰণে অসম চৰকাৰে আজি 2 বছৰত স্পষ্টকৈ কাম কৰিছে কোনটো এটা খিলঞ্জীয়া জাতি ট্ৰাইবেলৰ কাৰণে আজি মাটিৰ কথা কৈছে কোন ডোখৰ মাটি প্ৰটেকশ্যন দিছে ট্ৰাইবেল লগৰ মাটি গোটেই এনক্ৰ'চ হৈ গ'ল কোনটো ডোখৰ মাটি তেখেতসকলে আজি তেখেতসকলে মানে কিবা কৰিছে মানে সুৰক্ষা দিছে ভেটিৰ কথাটো বাদে দিয়ক ভেটি মাটি চৰকাৰ গঠন কৰাৰ পিছত বাংলাদেশত দিলে অসমৰ ভেটিৰ মাটি চ' জাতি মাটি ভেটিৰ কথা কৈ পেলাই আজি যিটো মানে চিটুৱেশ্যন ডেভেলপ কৰিছে বাধ্য হৈছে যে অসমত এনেকুৱা হ'লে আজি মিজোৰাম মণিপুৰ ছেপাৰেট ষ্টেট হৈ পেলাই শান্তিভাৱে কাম কৰি আছে উন্নয়ন হৈ আছে গতিকে পৃথক ৰাজ্য বদলেন হ'লে আমিও বিভিন্ন জাতি জনগোষ্ঠীক লৈ পেলাই আমিও শান্তি থাকিব পাৰিম আমাৰো উন্নয়ন হ'ব গতিকে সাংবিধানিক অধিকাৰ আমাৰ জন্মগত অধিকাৰ অতি শীঘ্ৰে বদলেন সৃষ্টি কৰি দিব লাগিব আৰু এটা কথা যে BPF বহু বছৰ ৰাজত্ব কৰিলে BPFৰ পৰা কেইবাজন মন্ত্ৰীত্ব পালে আজিও এজন মন্ত্ৰীত্ব পাইছে BPFৰ কি আশা কৰিছে সেইটো বুলি কথা নাই অসমত মন্ত্ৰী আজি হাত ধৰে মই ক'ব বিচাৰোঁ 100 শব্দনকে মন্ত্ৰী কৰি দিয়ক তেতিয়া উন্নয়ন হয় না নহয় চাওক মন্ত্ৰী নতুন ল'লে অসম উন্নয়ন নহয় ভাৰত স্বাধীনতাৰ পৰা আজি অসমত মন্ত্ৰী আছে 12জন কেতিয়াবা 18জন মন্ত্ৰী বাই কমে সেই মন্ত্ৰীৰ কথা নহয় আজি মন্ত্ৰীবিলাকে কোনখন ডিপাৰ্টমেণ্টটো ঠিকমতে চলাব পাৰিছে সেইটোৱে কথা মন্ত্ৰীসকলে কোনটো ডিপাৰ্টমেণ্টত ঠিকমতে চলিব পাৰিছে কোনখন ডিপাৰ্টমেণ্টত কৰাপশ্যন নাই না মণ্ডল অফিসতে যাব পাৰে না আপুনি শিক্ষাৰ ডিপাৰ্টমেণ্টতে যাব পাৰে মাষ্টাৰে ট্ৰেন্সফাৰ ল'ব লাগিলেও পইচা দিব লাগে মানে ছুটি ল'ব লাগিলেও পইচা দিব লাগে যিটো ছুটি পায় চৰকাৰীভাৱে পায় সেই ছুটি ল'ব লাগিলেও পইচা দিব লাগে পুলিচবিলাকে আজি পুলিচ কনষ্টেবলবিলাকে যদি ভাল মানে ডিউটি পাব লাগে তাতে পইচা দিব লাগে আজি মন্ত্ৰীটো আৰু 10জন ল'ব পাৰে মন্ত্ৰী লোৱাত আপত্তি নাই আৰু মন্ত্ৰীবিলাক কাম কৰাব পাৰিনে নাই সেইটোৱে কথা গতিকে আজি এটা নীতি আৰু প্ৰিন্সিপল চৰকাৰে ল'ব পৰা নাই চৰকাৰত বহা মানুহবিলাকে ল'ব পৰা নাই যে ৰাইজক সেৱা কৰাটো প্ৰিন্সিপল হিচাপে লওক
কৰিব পাৰিব 10জন কাম কৰিব পাৰিব 100জনৰো দৰকাৰ নহ'ব যদি কাম কৰিব পাৰে আৰু যদি প্ৰিন্সিপাল নাই কোনো নিশ্চয় নাই তেনেহ'লে আৰু 1000জন মন্ত্ৰী বনাই লওক এইটো কাম নহ'ব মানে